মোৰ ছোৱালী কলেজত পঢ়ি আছে ছোৱালী মই এতিয়া কলেজলৈ আহিবলৈ মানে গাড়ী ভাড়া দিব পৰা নাই ছোৱালী মোৰ ঘৰত পঢ়ি আছে ৰুম বিচাৰিলে হাজিৰা কৰি পইচা খুৱাই আছে এনেকুৱা বহুত হৈ গৈছে কিতাপ এখন দিব পৰা নাই পঢ়া কওকচোন ভালকৈ কওকচোন কি হৈছে ৰুম বিচাৰিছে মানে হাজিৰা কৰি মোৰ বাচ্চাকেইটাক খুৱাই দিলে মই কৰিব পৰা নাই মোৰ মাহে 12,000 দৰমহা দিয়ে কিন্তু এতিয়া একে লগত চিৰিয়েলগৈ এপ্ৰিলৰ পৰা আজি তাৰিখলৈকে মোক দৰমহা দিয়া নাই মোৰ মানে ঘৰত বৰ হাহাকাৰ অৱস্থা এনেকুৱা পৰিস্থিতি হৈ গৈছে ফিফ্থ চেমত পঢ়ি আছে নাই যোগাৰ দিব মই পৰা নাই দিব পৰা নাই মই এতিয়া মোৰ পাবলগীয়া প্ৰাপ্যটো বিচাৰোঁ অঁ সেইটোৱে টকাকেইটা মই পাব মোক 20 মাহ পাবলগীয়া আছে টিকেট কোম্পানীক মই পাবলগীয়া প্ৰাপ্যটো অতি সোনকালে দিব লাগে সেইটোৱে মই কৈছোঁ এতিয়া দৰখাস্ত শ্ৰমিকত দিমগৈ অঁ